নমস্কাৰ বন্ধুসকল, মই উকিল বড়ো লাইফষ্টাইল টিপছ। স্যাটাৰডে জুন 2026 চন। আজি মই দুধনৈ পিগলেট মাৰ্কেটৰ লেটেষ্ট প্ৰাইচ আপডেট লৈ আহিছো। বিভিন্ন সাইজ আৰু ৱেটৰ পিগলেটৰ দাম, মাৰ্কেটৰ অৱস্থা আৰু লেটেষ্ট ৰেট এই ভিডিঅ'ত দেখুওৱা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বঢ়িয়া। হাই হাই 2021 1500 টাকা বলে দেখাই দিছে আমার 1500 টাকা অনলি 1500 চাই লওক। এই আৰু কি লাগে আপোনালোকক চাই লওক। এই দুধনৈ শনিবাৰে বজাৰ আকৌ মোটা হয়, এইটো চাই লওক 1500 টাকা, মাত্ৰ 1500 টাকা। এই সুযোগ আপোনালোকে নেৰিব, আহক দুধনৈ বজাৰত লৈ যাওক, হয়নে নহয়? 1900 টাকা, মাত্ৰ 1900 টাকা, হয়নে? 1900 টাকা দি আছে এখেতে, লৈ লওক। এই ইয়াৰ আগত এইবিলাক গাহৰি 3000 3500 টকা দাম চলি আছিল, আজি আপোনালোকে 1900 টকাত পাই আছে, লৈ লওক। 2200 টাকা খালি, মাত্ৰ 2200 টাকা। দুধনৈ স্যাটাৰডে পিগলেট মাৰ্কেট, দাম বহুত কম চলি আছে। এইটো অলপ ডাঙৰটো দেখাই দিবা নেকি? অলপ 2525 অনলি 25। আচ্ছা, আজিৰ মাৰ্কেটটো কেনেকুৱা চলি আছে? আজিৰ মাৰ্কেট বেয়া চলি আছে। বেয়া মানে পাব্লিকৰ ভাল আৰু বেপাৰী বেয়া। আমাৰ পালকবিলাকৰ মাৰ্কেটটো খুব ভাল বোলে। বেয়া ন? অঁ, বেয়া মানে দাম বহুত কম আৰু গাহৰিবিলাক বহুত ভাল ভাল। গৰমত আৰু উপায়ো নাই ন? 2000 কে দিছো এইগিলা 2000 ন? এইবিলাক 2000 অনলি 2000। বহুত সস্তা, বহুত সস্তা। আৰু এইবিলাক কিমান দিছে? 2500 টাকা। কিমানকৈ দিছে চাওঁ, অলপ দেখাই দিয়কচোন। 2800 টাকা পালে দি দিব আপুনি। লাষ্ট দাম 2800। বঢ়িয়াটো 2800 টকা, এইটো মানুহ ল'বই লাগে। এইটো বঢ়িয়া, উপায় নাই। কেনেকুৱা? 3000 কমচে কম, একদম কমত কিমান? 3000 লাষ্ট। অঁ, বঢ়িয়া। 4000 পোৱালি, কিন্তু মাহ কিমান ডাঙৰ হ'ব? মাহটো কিমান হ'ব? 15 কিলো মান হৈ যাব। আৰু কেই মাহৰ পোৱালি? 2 মাহ পাৰ হৈছে। এই চাই লওক, 2 মাহ পাৰ হৈছে। লাষ্ট দামটো কি দিবা? 3800 টকা। বঢ়িয়া ৰেট। এই চাই লওক, ইমান ধুনীয়া ধুনীয়া গাহৰি এই দুধনৈত ওলাইছে। 3800 টকাত এই ডাঙৰ গাহৰি পোৱালি। অঁ, এইটো দেখোন আৰু ইয়াতে বঢ়িয়া বঢ়িয়া। কৈ দিয়ক কিমান ৰেটত দি আছে? 3800 লাষ্ট দাম 3500লৈকে আপোনাৰ ইয়াতে ধুনীয়া ধুনীয়া গাহৰি দেখা গৈছে। ৰেটটো বেছি নহয়, কম আছে। অ'কে। অ' মাষ্টৰ, ভালে আছা? এইয়া কিমানত ল'লে হে দাদা? কিমানত ল'লে কওক? 3000 টকাত লৈছে। এইটো বঢ়িয়া পোৱালি লৈছে দেখোন। অঁ, দুটা আছে। 7000 দুটা, 4টা 7000। তো দেখাই দিব লাগিব 7000। ৰ, অঁ, বঢ়িয়া বঢ়িয়া। এইটো লওক, কি এটা চাইজৰ পোৱালি। এইটো চাই লওক, এইটো আমাৰ, এইটো চাওক। এইটো এটা মাৰ্কেটৰ খুব ধুনীয়া বেপাৰী হয়। তেওঁ আমাৰ মানে চেনেলৰ একদম হিৰো। এইটো হিৰো, এইটো চাওক, বঢ়িয়া বেপাৰ কৰে। কিমান দিছা? 3100 টকা। আজি কেনেকুৱা ধৰণৰ পোৱালিটো চাওঁ, দেখাই দিয়া একবাৰ। দেখাই দিয়া ভাই, দেখাই দিয়ক, দেখাই দিয়ক। অ'ৰে বা, 3100 টকা মাত্ৰ। লৈ লওক বাইদেউ। দেখা পাই থাকে। ইমান বঢ়িয়া গাহৰিবিলাক দিছে কম দামত, লৈ যাওক। আপোনালোকেতো পালি গাই ডাঙৰ কৰিব না। মই কমাব কেনেকৈ পাৰিম? মইতো আপোনাৰ কাৰণে ভাবোঁ কমত পাওক, এখেতকো ভাবোঁ বেছি পাওক। কিন্তু বজাৰৰ ৰেটটো কিন্তু ঠিক চলি আছে, কম চলি আছেতো, একদম কম চলি আছে। এতিয়া দামত ল'ব পাৰে আপোনালোকে গাহৰি। লৈ লওক বাইদেউ, লৈ লওক। আজি কিমান দামত দিয়া হৈছে? কালি নিচিনা, নৰঞ্জীৰ নিচিনা আজি খুব চিপ।
চিপ এণ্ড বেষ্ট, উপায় নাই, সস্তা দামত দি আছে। হা কিনা দামত দি আছে, উপায় নাই, উপায় নাই, গৰমত উপায়ো নাই। কিমান দামত দিছে এইটো? 3,000 লোৱা আছে, 3,000 দিছে। খুব ধুনীয়া ধুনীয়া পোৱালি দেখোন। আপুনি লৈছে? আৰে বঢ়িয়া বঢ়িয়া, এই টাইমতে লওক আৰু পালক ডাঙৰকৈ দিলে। 2900 টকা নেকি? ৱা 2900 টকাত পাই গৈছে, বঢ়িয়া পোৱালি। শনিবাৰ বজাৰ আহক আৰু গাহৰি লৈ যাওক খুব কম কম দামত, হয় না? পাইছে না? বঢ়িয়া লাগছে না কম দামটো? কিমানত দিছা? 3,000 টকাত মাত্ৰ। এই পোৱালি ডাঙৰ পোৱালি, ডাঙৰ পোৱালি, ডাঙৰ পোৱালি কমত পাইছে এইটো 3,000 টকা। কওক আজি ইণ্টাৰভিউটো দিয়ক, কেনেকুৱা ধৰণৰ কি কথা কওক। সুবিধাৰ নহয় আৰু গৰম, বহুত গৰম পৰিছে। কাষ্টমাৰ যদিও বা আহে, দুই একটা যদিও কাষ্টমাৰ ৰেট নিদিয়ে, লাভ এনেকৈ নহয়। আচ্ছা, এতিয়া এইটো দিয়া যায়, এইটো ৰেটবিলাক লয়েষ্ট ৰেট 2,500 টকা। 2,500 টকা, এইয়া 2,500 ধুনীয়া পোৱালি। কিবা কমত আছে নেকি? ইয়াতকৈ ডাঙৰ পোৱালি আমি কমত দিব পাৰিম। কিমান? 2,200। 2,200 এই পোৱালি গাহৰিটো 2,000 টকাত দি দিব যদি লাগে। মাইকী পোৱালি হয়, কিন্তু 2,000 টকাত দিয়া যাব। বঢ়িয়া। আৰু মতা পোৱালি আছে, এইটো চাই লওক। কলা বগা কিমান? এইটো 3,200 টকা কোৱা দাম। লাষ্ট দাম 2,800 টকাত দি দিব পাৰিব। 700 হ'লেও দিব। কাষ্টমাৰ কম, দামো কম। কম দামত দিয়ে আছে, একদম কম দামত দি আছে। খালি বিকিব লাগে, লাভৰ অংশ ভাবা নাই। আজি মানে লাভৰ অংশটো চিন্তা কৰা নাই, অকল বিকিব লাগে, বিক্ৰী কৰিব লাগে। কাৰণ যিয়ে গৰম পৰিছে, উপায় নাই, বজাৰখন চলিব লাগে। গতিকে আজি যিকোনো পদ্ধতিতে মানে কমে হওক বেছি হওক দিয়া চাই ল, মতা না মাইকিব। বঢ়িয়া পাইছে, লৈ যাওক, পালিব, ডাঙৰ কৰিব, বিক্ৰী কৰিব, লাভৱান। কিমান দিলে দাদা? 3,100। চাওক কি ধুনীয়া, 3,100 টকা লৈছে। বঢ়িয়া পাইছে, বঢ়িয়া। কিমান দিবি কোৱা? 1,000 কোনো বেয়া নাপায়। কিমানত? 1800 টকাত পাই গ'ল। মাইকী পোৱালি 1800 টকা। কিমানত ল'লে? কিমানত দিলা? 1800 মাত্ৰ। 1800 লৈছে। বঢ়িয়া। মতা নে মাইকী? কিমানত দিছা? 2,900। হা 2,900। 2,900 টকা বাইদেউ, বঢ়িয়া। লৈ লওক, লৈ লওক। 2,900 টকাতে দিলে। এইটো পোৱালিটো সৰু নহয়, ডাঙৰ আছে। ঠগাইলে এই ৰেকৰ্ডিং আছে না, ঠগাব নোৱাৰে। 100 কম 3,000। 100 কম 3,000। বঢ়িয়া বাইদেউ, বঢ়িয়া বঢ়িয়া। পালক, ডাঙৰ কৰক, বিক্ৰী কৰক, লাভৱান হওক। এই আমাৰ আশীৰ্বাদ থাকিব আপোনালোকৰ ওপৰত। আমি 4জনীয়া গ্ৰুপ এতিয়া। গ্ৰুপ এতিয়া আৰু বঢ়িয়া, আৰু বঢ়িয়া। 4জনীয়া গ্ৰুপ, গুড গুড গুড, বঢ়িয়া। ভাল হলে আৰু মোৰে লবি নেক্সট। দিলে 2700 মাত্ৰ। পাঠা মাল 2700 টকা দিছে। বহুত কম দামত চলি আছে। দিয়ক, হ'ব দিয়ক আৰু।